নমস্কাৰ, মই ঋতিক আৰু সকলোকে মোৰ ঋতিক ব্লগলৈ সকলোকে মোৰ স্বাগতম জনাইছোঁ একদম গেলা গৰমত। আৰু এয়া ওপৰফালে চলি আছে ফেন। কাপোৰ পিন্ধিবলৈ মন যোৱা নাই, এনেকুৱা গেলা গৰম। হে প্ৰভু, কিনো জন্ম দিলা নবী দুনীয়াত, এনেকুৱা গেলা গৰম সহ্য কৰিবলগীয়া হৈছে নহয়। আমি এতিয়া বৰ্তমান যাম এতিয়া গেলা গৰমত। গেলা গৰম কিমান ক'ব, গেলা গৰমত আমি যাম এতিয়া। এডাল মই মানে ধুনীয়া এডাল কেমেৰা ষ্টেণ্ড, মোবাইলৰ ষ্টেণ্ড মই অৰ্ডাৰ দিছিলোঁ আপোনালোকৰ কাৰণে। আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই ভাল পাম মানে তাত। আজি ব্লগটো পূৰা ইণ্টাৰেষ্টিং হ'ব, আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পইচা লৈ গৈছোঁ আৰু লগত এই টকাটো লৈ গৈছোঁ, এই টকাটো কাম দিবতো। আৰু এয়া আমি গৈ আছোঁ আনিবলৈ আৰু মালটো পাই গ'লোঁ। এতিয়া ঘৰলৈ গৈ আনবক্সিং কৰিম, আপোনালোকক দেখাম। কি ক'ব, গেলা গৰম যে তো বুটিকা হৈ লৈছোঁ। আৰু তাৰপিছত মালটো এইটো যিটো মই পাৰ্চেলটো অৰ্ডাৰ দিছিলোঁ, এডাল ষ্টেণ্ড এতিয়া মানে দিছিলোঁ মানে মিছ'ত অৰ্ডাৰ। আৰু মালটোনো কেনেকুৱা আহিলে, যিটো পাৰ্চেল ষ্টেণ্ডডাল কেনেকুৱা আহিলে চাওঁ আহক। আৰু এইটো মালটো খুলি আপোনালোকৰ আগত দেখাম এতিয়া। এইটো মালটো বহুত ডেঞ্জাৰ আহি গ'ল দেই, যেনেকৈ দিছিলোঁ সেনেকৈ আহি গ'ল। চাওঁ আৰু মালটো এইটো ভালকৈ চাওঁ আহক এবাৰ। আৰু মালটো এইটো এতিয়া আপোনালোকৰ আগত মানে ভিডিঅ' বনাই দেখাই দিম কেনেকুৱা লাগে দেই। আৰু একদম কেনেকুৱা লাগিছে বাৰু, এই ৰাম ৰাম বডি দেখাই দিছোঁ, বেয়া গৈছে বডি দেখালে। এইটো একদম কেমেৰাত এনেকুৱাই লাগিব ষ্টেণ্ডত। আজি আপোনালোকৰ আগত সদায় এনেকৈ বনাম আৰু মজা লাগিব দেই, নক'বই আৰু আমি এতিয়া গৈ আছোঁ পথাৰলৈ। কঠীয়াত গৰু সোমাইছে নেকি, আৰু লগতো মইতো আছোঁৱেই আৰু কি ক'ব। ব'লক আজি ষ্টেণ্ডডালে অকণমান আপোনাক ফুৱাই আছোঁ, এই মোৰ উদিকা দেহাত, কাৰণ গৰম হৈছে আপোনালোকে জানেই। আৰু এইখনেই হৈছে আমাৰ বাঁহবাৰীখন। এইখন বাঁহবাৰীখন মানে ইয়াত সাপৰ ৰাজত্ব হয়। সাপৰ যে ৰাজত্ব কোন সময়ত দেখি যাওঁ ক'ব নোৱাৰি, বহুত ভয় লাগে সাপলৈ। আৰু আমাৰ এনেকৈ আহি সেইডোখৰত আপোনালোকক দেখাইছিলোঁ, সেইখিনি কঠীয়াখিনি এতিয়া বৰ্তমান গৰু নাই সোমোৱা। আমি এতিয়া ইয়াৰ পৰা ঘূৰি দিব পাৰোঁ। দেখাই দিছে পৰিৱেশটো কিমান ৰ'দ চাওক না, মানুহবোৰ কেনেকৈ যে ৰুইছে পথাৰত, একমাত্ৰ তেওঁলোকে জানে। আৰু আমি এনেকৈ আমি ঘূৰি দিলোঁ আৰু হাই বুলি কৈ দে সৰু আৰু এনেকৈ ঘূৰি দিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু এই আনবক্সিঙৰ কাৰণে মোৰ আজি ষ্টেণ্ডডাল আহিলে, মই আজি ভাবিলোঁ আপোনালোকক মোৰ কেমেৰা ষ্টেণ্ডডাল দেখালোঁ, যিহেতু মানে আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাব লাগিব। যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি চেনেলটো নতুনকৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।